ঋষিমুনিসকলৰ মাজত ইচ্ছা হ'ল যে শিৱ বাবাৰ পিতৃনো কোন। এই প্ৰশ্ন তেওঁলোকে শিৱ বাবাকে কৰিলে যে মহাদেৱ, আপুনিয়ে সকলোৰে জন্মদাতা, কিন্তু আপোনাৰ জন্মদাতা কোন হয়? আপোনাৰ পিতৃ মাতৃৰ নাম কি? এই প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ শিৱ বাবাই ক'লে যে হে মুনিবৰ, মোৰ জন্মদাতা ভগৱান ব্ৰহ্মা। ঋষিমুনিসকলে পুনৰ এবাৰ শিৱ বাবাক প্ৰশ্ন কৰিলে, যদি ভগৱান ব্ৰহ্মা আপোনাৰ পিতৃ হয়, তেন্তে আপোনাৰ ককা কোন হয়? তেতিয়া শিৱ বাবাই উত্তৰত ক'লে যে এই সৃষ্টিৰ পালন কৰতা শ্ৰীহৰি। যদি আপোনাৰ পিতৃ ভগৱান ব্ৰহ্মা আৰু ককা ভগৱান বিষ্ণু হয়, তেনেহ'লে আপোনাৰ আজু ককা কোন হয়?